নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি মই 2019 চনৰ 7 জুলাইত হৈ যোৱা CTETৰ প্ৰশ্নকাকত অসমীয়া বিষয়ৰ ওপৰত এই ভিডিঅ'টোত আলোচনা কৰিম। যিসকল পৰীক্ষাৰ্থীয়ে অসমীয়া বিষয়টো লেংগুৱেজ 1 হিচাপে লৈছে সেইসকলে প্ৰশ্ন নং 91 পৰা 120 লৈকে প্ৰশ্নৰ উত্তৰ কেইটা সমাধান কৰিব লাগিব। যদি ভিডিঅ'টো ভাল লাগে তেনেহলে লাইক, কমেন্টছ, শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকন বজাই দিব যাতে নতুনকৈ আপডেট হোৱা ভিডিঅ' আপোনালোকে পাই থাকে। প্ৰথমতে ইয়াত এখন গদ্যাংশ দিয়া আছে আৰু এই গদ্যাংশৰ প্ৰশ্ন নং 91 পৰা 99 লৈকে আটাইকেইটাৰ উপযুক্ত বিকল্পটো বাছি উলিয়াব লাগে। গদ্যাংশটো এনে ধৰণৰ: প্ৰশ্নটো হ'ল, অসমৰ ভালেসংখ্যক পুৰাতাত্ত্বিক স্থানত হাতীৰ মূৰ্তি দেখা যায়। উদ্ধৃত বাক্যটোৰ ৰেখাংকিত শব্দটোত ব্যৱহাৰ হোৱা বিভক্তিটো চিহ্নিত কৰা। 1 নম্বৰ দ্বিতীয়া, 2 নম্বৰ তৃতীয়া, 3 নম্বৰ ষষ্ঠী, 4 নম্বৰ প্ৰথমা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 3 ষষ্ঠী বিভক্তি। 92 দক্ষিণ কামৰূপৰ মিৰ্জাৰ অন্তৰ্গত গাঁওখন বাছি উলিয়া। 1 নম্বৰ কৰৰা, 2 নম্বৰ বৰচলা, 3 নম্বৰ নিজ বৰচলা, 4 নম্বৰ সন্তুলা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 4 নম্বৰ সন্তুলা। 93 উদ্ধৃত ৰচনাখণ্ডত দেৱ-দেৱী শব্দ দুটা একাধিকবাৰ ব্যৱহাৰ হৈছে। ইয়াত দ্বিতীয় শব্দটোত কিহৰ প্ৰয়োগ দেখা গৈছে? 1 নম্বৰ বিভক্তি, 2 নম্বৰ উপসৰ্গ, 3 নম্বৰ সমাৰ্থক শব্দ, 4 নম্বৰ প্ৰত্যয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 1 নম্বৰ বিভক্তি। 94 শিলৰ স্তম্ভ এচটাত এটা হাতীৰ ওপৰত এটা সিংহ আৰু তাৰ ওপৰত এডাল লতা খোদিত থকা ভাস্কৰ্যটো ক'ত আছে? 1 নম্বৰ শুক্ৰেশ্বৰ পাহাৰত, 2 নম্বৰ নগাঁও জিলাৰ ডবকাত, 3 নম্বৰ লখিমপুৰ জিলাৰ লালুকত, 4 নম্বৰ কামাখ্যা পাহাৰত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 3 নম্বৰ লখিমপুৰ জিলাৰ লালুকত। 95 দুঠাইত প্ৰাপ্ত দুটা গণেশ মূৰ্তিৰ নিৰ্মাণশৈলীৰ আধাৰত কোন দুটা মন্দিৰৰ নিৰ্মাণ একে সময়তে হৈছিল বুলি ঠাৱৰ কৰা হৈছে? 1 নম্বৰ পিংগলেশ্বৰ মন্দিৰ আৰু কামাখ্যা মন্দিৰ, 2 নম্বৰ কামাখ্যা মন্দিৰ আৰু শুক্ৰেশ্বৰ মন্দিৰ, 3 নম্বৰ শিঙৰীৰ গোপেশ্বৰ মন্দিৰ আৰু নিজ বৰচলা মন্দিৰ, 4 নম্বৰ লোণপানী গোসানী দৌৰ মন্দিৰ আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 3 নম্বৰ শিঙৰী গুৰেশ্বৰ মন্দিৰ আৰু নিজ বৰচলা মন্দিৰ। 96 প্ৰশ্নটো হ'ল,
1705 খ্ৰীষ্টাব্দত নিৰ্মাণ হলেশ্বৰ দেৱাল কাৰ ৰাজত্বকালত বা কাৰ নিৰ্দেশত নিৰ্মাণ কৰা হৈছিল? 1 নম্বৰ কোচ ৰজা ৰঘুদেৱৰ, 2 নম্বৰ স্বৰ্গদেউ ৰুদ্ৰসিংহৰ, 3 নম্বৰ কোচ ৰজা নৰনাৰায়ণৰ, 4 নম্বৰ লৰা ৰজা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 2 স্বৰ্গদেউ ৰুদ্ৰসিংহ। 97 বুৰঞ্জীত উল্লেখ আছে যে 1543 খ্ৰীষ্টাব্দত কোচ ৰজা ৰঘুদেৱ দেশৰ পুনৰ নিৰ্মাণ কৰিছিল। 1 নম্বৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ, 2 নম্বৰ পিংগলেশ্বৰ মন্দিৰ, 3 নম্বৰ দভান্দা বা দেন্ধাই দৌল, 4 নম্বৰ মহায়া থান। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 1 নম্বৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ। 98 ৰজাদিনীয়া বৰপুখুৰীৰ মাজমজিয়াৰ পৰা উদ্ধাৰ হোৱা বৃহদাকাৰ নিতৰত গণেশ মূৰ্তিটো ক'ত স্থায়ীভাৱে সংৰক্ষণ কৰি ৰখা হৈছে? 1 নম্বৰ শোণিতপুৰ জিলাৰ পুথিভঁৰালৰ দক্ষিণত, 2 নম্বৰ ৰজাদিনীয়া বৰপুখুৰীৰ মাজমজিয়াতে, 3 নম্বৰ ৰজাদিনীয়া বৰপুখুৰীৰ দক্ষিণ পাৰত, 4 নম্বৰ গুৱাহাটীৰ সংগ্ৰহালয়ত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 3 নম্বৰ ৰজাদিনীয়া বৰপুখুৰীৰ দক্ষিণ পাৰত। 99 ভাৰত আৰু সমগ্ৰ পৃথিৱীতে গণেশ দেৱতাৰ প্ৰতিভূৰূপে কি গণ্য কৰা হয়? 1 নম্বৰ নিগনি, 2 নম্বৰ হাতী, 3 নম্বৰ পদুম ফুল, 4 নম্বৰ মুটকৰ লাড়ু। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 2 নম্বৰ হাতী। তাৰপিছত আন এটি পদ্যাংশ উদ্ধৃত কৰা হৈছে। পদ্যাংশটিত প্ৰশ্ন নং 1-ৰ পৰা 105লৈ আটাইতকৈ উপযুক্ত বিকল্পটো উলিয়াব লাগে। ইয়াৰে পদ্যাংশটো এনেধৰণৰ। 1 নং প্ৰশ্নটো হ'ল বেলিৰ জেউতি ক'ত বুৰ যোৱা বুলি কবিয়ে কৈছে? 1 নম্বৰ সাগৰৰ বুকুত, 2 নম্বৰ বিষাদ কালিমা ৰূপত নামি অহা এন্ধাৰত, 3 নম্বৰ গহীন এন্ধাৰত, 4 নম্বৰ সীমাহীন সাগৰৰ পাৰত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 1 নম্বৰ সাগৰৰ বুকুত। 101 কবিৰ জীৱনৰ প্ৰতিটো পাতত কি অঁকা আছে? কবিৰ প্ৰভুৰ চৰণ ৰেখা, 2 নম্বৰ হতাশা আৰু নিৰাশাৰ ছবি, 3 নম্বৰ বেলি ডুবাৰ দৃশ্য, 4 নম্বৰ গৌৰৱ দৰ্পণ আৰু অহামিকা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 1 নম্বৰ কবিৰ প্ৰভুৰ চৰণৰ ৰেখা। 102 পুৱতিৰ অলীক সপোনৰ অৰ্থ হৈছে? 1 নম্বৰ কবিৰ পৰম প্ৰভুৰ সপোন, 2 নম্বৰ অৰ্থহীন মিছা সপোন, 3 নম্বৰ পূৰণ নোহোৱা আশা, 4 নম্বৰ কবিয়ে দেখা পোৱাৰ সপোন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 3 নম্বৰ পূৰণ নোহোৱা আশা। 103 নিমিষ শব্দটোৰ অৰ্থ হৈছে? 1 নম্বৰ কম ৱা তেনেই তাকৰ, 2 নম্বৰ চকু টিপিওৱা, 3 নম্বৰ মুহূৰ্ত, 4 নম্বৰ খন্তেকীয়া। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 3 নম্বৰ মুহূৰ্ত। 104
কবিতাটোত ৰাতিপুৱাৰ সোণালী কিৰণক কিহে ঢালি ধৰা বুলি উল্লেখ কৰা হৈছে? 1 নম্বৰ বিষাদৰ কালিমাই, 2 নম্বৰ ঘন ঘোৰ এন্ধাৰে, 3 নম্বৰ ডাৱৰে, 4 নম্বৰ পুৱতিৰ অলিক সপোনবোৰে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 3 নম্বৰ ডাৱৰে। 105 অমৃত শব্দৰ সমাৰ্থক শব্দটো বাছি উলিয়া। 1 নম্বৰ হলাহল, 2 নম্বৰ বিষ, 3 নম্বৰ মৃত্যুহীন, 4 নম্বৰ সুধা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 4 নম্বৰ সুধা। 106 তলত দিয়া কোনটো ফলপ্ৰসূ দক্ষতাৰ ভিতৰত পৰে? 1 নম্বৰ পঠন আৰু শ্ৰৱণ, 2 নম্বৰ কথন আৰু লিখন, 3 নম্বৰ কথন আৰু শ্ৰৱণ, 4 নম্বৰ পঠন আৰু লিখন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 2 কথন আৰু লিখন। 107 তৃতীয়মান শ্ৰেণীকোঠা এটাত কৰুণাই এটা কবিতা পঢ়োৱাৰ পাছত ছাত্ৰ-ছাত্ৰীক কিবা কাম দিব বিচাৰিছে। তলত দিয়া কোনটো কাম কৰিবলৈ দিলে ছাত্ৰ-ছাত্ৰীবোৰে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব পাৰিব? 1 নম্বৰ ছাত্ৰ-ছাত্ৰীবোৰক কিছুমান গোটত ভাগ কৰি দি সিহঁতক কবিতাটোৰ সম্পৰ্কে নিজা অർത്থানুমান কৰিবলৈ দিয়া। 2 নম্বৰ পাঠত থকা ধৰণেই গোটেই কবিতাটোৰ প্ৰতিটো শাৰী মুখস্থ কৰিবলৈ দিয়া। 3 নম্বৰ কবিতাটোত থকা নতুন শব্দবোৰ ব্যৱহাৰ কৰি বাক্য গঠন কৰিবলৈ দিয়া। 4 নম্বৰ কবিতাটোৰ শেষত দিয়া প্ৰশ্নবোৰৰ উত্তৰ লিখিবলৈ দিয়া। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 1 নম্বৰ। ছাত্ৰ-ছাত্ৰীবোৰক কিছুমান গোটত ভাগ কৰি দি সিহঁতক কবিতাটোৰ সম্পৰ্কে নিজা অৰ্থানুমান কৰিবলৈ দিয়া। 108 ভাষা আহৰণৰ বিষয়ে তলৰ কোনটো বাক্য শুদ্ধ? 1 নম্বৰ শিশু এটিয়ে বিদ্যালয়লৈ যোৱাৰ পাছত ভাষা শিকে। 2 নম্বৰ প্ৰত্যেক শিশুৱে ভাষা আহৰণ কৰাৰ জন্মগত ক্ষমতা থাকে। 3 নম্বৰ শিশুৱে বিভিন্ন সমলৰ মাধ্যমেৰে ভাষা শিকে। 4 নম্বৰ ভাষা আহৰণৰ কাৰণে শিশুৰ কোনো জন্মগত ক্ষমতা নাথাকে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 2 নম্বৰ প্ৰত্যেক শিশুৱে ভাষা আহৰণ কৰাৰ জন্মগত ক্ষমতা থাকে। 109 ভাষা শিকোঁতে তলৰ কোনটো আটাইতকৈ গুৰুত্বপূৰ্ণ? 1 নম্বৰ সামাজিক আদান প্ৰদান কৰা, 2 নম্বৰ কিতাপ পঢ়া, 3 নম্বৰ নাটক বা চিনেমা চোৱা, 4 নম্বৰ TLMৰ ব্যৱহাৰ কৰা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 1 নম্বৰ সামাজিক আদান প্ৰদান কৰা। 110 পাঠ্যপুথিৰ অধ্যায়বোৰত চিত্ৰৰ প্ৰয়োগ কৰা হয় কাৰণ 1 নম্বৰ চিত্ৰৰ প্ৰয়োগে পাঠ্যপুথি একোখন আকৰ্ষণীয় কৰে। 2 নম্বৰ বিমূৰ্ত ধাৰণা একোটা বুজি পোৱাত চিত্ৰই সহায় কৰে। 3 নম্বৰ পাঠৰ অধ্যায় এটা লিখিবলৈ কঠিন কিন্তু চিত্ৰ আঁকিবলৈ সহজ। 4 নম্বৰ চিত্ৰৰ প্ৰয়োগ কৰাটো এক ধৰণৰ ধাৰা বা নিয়ম। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 2 নম্বৰ বিমূৰ্ত ধাৰণা একোটা বুজি পোৱাত চিত্ৰই সহায় কৰে।
111 ভালকৈ লিখিবলৈ শিকাবৰ কাৰণে শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ তলৰ কোনটো আটাইতকৈ গুৰুত্ব দিয়া উচিত। 1 নম্বৰ ব্যাকৰণ, 2 নম্বৰ প্ৰকাশভংগি, 3 নম্বৰ শব্দসীমা, 4 নম্বৰ হাতৰ আখৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 2 নম্বৰ প্ৰকাশভংগি। 112 ডিসলেক্সিয়া তলৰ কোনটোৰ লগত জড়িত। 1 নম্বৰ আচৰণাত্মক বেমেজালি, 2 নম্বৰ গাণিতিক বেমেজালি, 3 নম্বৰ পঠন বেমেজালি, 4 নম্বৰ মানসিক খেলিমেলি বা বেমেজালি। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 3 পঠন বেমেজালি। 113 পাঠ এটা পঢ়োতে তলত উল্লেখ কৰা কোনটো অতিশয় গুৰুত্বপূৰ্ণ। 1 নম্বৰ যতি বা বিৰাম চিহ্নবোৰ শুদ্ধকৈ ব্যৱহাৰ কৰি পঢ়াটো, 2 নম্বৰ পাঠটোৰ অৰ্থ বুজি পোৱাটো, 3 নম্বৰ খৰতকীয়াকৈ পঢ়ি পঢ়াটো, 4 নম্বৰ শুদ্ধ উচ্চাৰণ কৰি পঢ়াটো। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 2 নম্বৰ পাঠটোৰ অৰ্থ বুজি পোৱাটো। 114 দ্বিতীয় মানৰ ছাত্ৰ-ছাত্ৰীৰ শব্দ সম্ভাৰ টনকিয়াল কৰিবৰ কাৰণে কি পদ্ধতি অৱলম্বন কৰা উচিত। 1 নম্বৰ প্ৰসংগ অনুসৰি ছাত্ৰ-ছাত্ৰীক নতুন শব্দৰ অৰ্থ অনুমান কৰিবলৈ দিয়া, 2 নম্বৰ প্ৰতিটো নতুন বা কঠিন শব্দৰ কাৰণে অভিধান খুলি চোৱা, 3 নম্বৰ পাঠটোত থকা গোটেইবোৰ নতুন বা কঠিন শব্দৰ তলত আঁচ টানি পাছত সেইবোৰৰ অৰ্থ মুখস্থ কৰা, 4 নম্বৰ নতুন অধ্যায় এটা পঢ়াৰ আগতে অধ্যায়টোত থকা গোটেইবোৰ নতুন শব্দ মুখস্থ কৰি পেলোৱা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 1 নম্বৰ। প্ৰসংগ অনুসৰি ছাত্ৰ-ছাত্ৰীক নতুন শব্দৰ অৰ্থ অনুমান কৰিবলৈ দিয়া। 115 দ্বিতীয় মানৰ শ্ৰেণীকোঠাত শিক্ষকে অংগী-ভংগীৰে সৈতে এটা আমোদজনক সাধু কৈছে। তাৰ পাছত শিক্ষকগৰাকীয়ে ছাত্ৰ-ছাত্ৰীক সাধুটো নিজৰ ভাষাত ক'বলৈ দিছে। এই ক্ষেত্ৰত শিক্ষকগৰাকীয়ে ছাত্ৰ-ছাত্ৰীৰ তলৰ কোনটো মূল্যায়ন কৰিছে। 1 নম্বৰ কথনবোধ, 2 নম্বৰ পঠনবোধ, 3 নম্বৰ লিখনবোধ, 4 নম্বৰ শ্ৰৱণবোধ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 4 নম্বৰ শ্ৰৱণবোধ। 116 শ্ৰেণীকোঠা এটাত ছপা সমৃদ্ধ পৰিৱেশ থকা বুলিলে কি বুজা যায়। 1 নম্বৰ পঢ়ুৱা পাঠৰ লগত সম্পৰ্কিত সামগ্ৰী বা সমলবোৰ দেৱালত আঠা লগোৱা থাকে, 2 নম্বৰ ডাঙৰ আকাৰেৰে বৰ্ণমালাৰ তালিকা শ্ৰেণীকোঠাৰ দেৱালত লগোৱা থাকে, 2 নম্বৰ দেৱালবোৰত ৰংচঙীয়া ছবিৰ সৈতে পদ্য লিখি থোৱা থাকে, 4 নম্বৰ শ্ৰেণীকোঠাটোৰ দেৱালবোৰ ৰংচঙীয়া হয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 1 নম্বৰ। পঢ়ুৱা পাঠৰ লগত সম্পৰ্কিত সামগ্ৰী বা সমলবোৰ দেৱালত আঠা লগোৱা থাকে। 117 নম্বৰ প্ৰথম মানৰ ভাষা পাঠ্যপুথি এখন বৰ্ণমালাৰে আৰম্ভ হৈ 2টা আখৰৰ শব্দ, 3টা আখৰৰ শব্দ আৰু তাৰ পাছত সাধু আৰু পদ্য আছে। এই পাঠ্যপুথিখনত তলত দিয়া কোনটো পদ্ধতি প্ৰয়োগ কৰা হৈছে। 1 নম্বৰ
ঊৰ্ধ্বৰ পৰা নিম্ন পদ্ধতি। 2 নম্বৰ নিয়মানুৱৰ্তী পদ্ধতি বা সংগঠনাত্মক পদ্ধতি। 3 নম্বৰ পাঠ্যক্ৰম আধাৰিত পদ্ধতি। 4 নম্বৰ নিম্নৰ পৰা ঊৰ্ধ্ব পদ্ধতি। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 4 নম্বৰ নিম্নৰ পৰা ঊৰ্ধ্ব পদ্ধতি। 118 ধেজ হৈছে এক ধৰণৰ পঠন অসুবিধা। 1 নম্বৰ ডিছগ্ৰাফিয়া। 2 নম্বৰ ডিছকেলকুলিয়া। 3 নম্বৰ ডিছফৰিয়া। 4 নম্বৰ ডাইলেক্সিয়া। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 4 নম্বৰ ডাইলেক্সিয়া। 119 ভাষাৰ শ্ৰেণী এটাত লিখন উদ্বুদ্ধ কৰিবলৈ কি কৰা উচিত? 1 নম্বৰ ব্লেকবোৰ্ডত লিখি দিয়া দফা এটা চাই নকল কৰিবলৈ বা লিখিবলৈ দিয়া। 2 নম্বৰ বিদ্যালয়লৈ অহাৰ আগতে ছাত্ৰ-ছাত্ৰীবোৰক বেলেগ বেলেগ দফা পঢ়ি আহিবলৈ কোৱা। 3 নম্বৰ ছাত্ৰ-ছাত্ৰীক ভাল হাতৰ আখৰেৰে লিখিবলৈ দিয়া। 4 নম্বৰ ছাত্ৰ-ছাত্ৰীক বিষয়বস্তুৰ বিষয়ে মগজুৰ কচৰৎ কৰি ধাৰণাবোৰ উদ্বুদ্ধ কৰিবলৈ দিয়া। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 4 নম্বৰ। ছাত্ৰ-ছাত্ৰীক বিষয়বস্তুৰ বিষয়ে মগজুৰ কচৰৎ কৰি ধাৰণাবোৰ উদ্বুদ্ধ কৰিবলৈ দিয়া। 120 নম্বৰ শিশু এটাই মাতৃভাষা মূলতঃ কেনেকৈ আহৰণ কৰে? 1 নম্বৰ কৈ কৈ। 2 নম্বৰ লিখি লিখি। 3 নম্বৰ আনুষ্ঠানিক শিকন পৰিৱেশত। 4 নম্বৰ শুনি শুনি। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 4 নম্বৰ শুনি শুনি।